হাই ফ্ৰেন্ডছ নমস্কাৰ মই মাধুৰ্য বৰা আপোনালোক সকলোকে মোৰ এটা অন্যতম ব্লগলৈ স্বাগতম জনাইছো আজি এটা বেলেগ ধৰণৰ ভিডিও হ'ব আপোনালোকৰ মাজলৈ লৈ আহিম আজি এটা বেলেগ ধৰণৰ ভিডিও এনেকুৱা ভিডিও মই আগতে দিয়া নাই তেলে বলকচোন বহুত এক্সাইটেড হৈ আছো আপোনালোকক দেখাবলৈ আপোনালোকো চাগে এক্সাইটেড হৈ আছে তেলে বলক আজি আমাৰ ভিডিওটো আৰম্ভ কৰো টুকুৰি না কি ক'বলৈ গৈছো আপোনালোকে গম পাব এখন আমাৰ খেতি বাগান আমি এটা আলু খানিবলৈ চেষ্টা কৰিম ঘৰতে ৰোৱা আলু হাই ফ্ৰেন্ডছ আজি মোৰ বাৰীতে থকা এখন পাচলি বাগান আমি নিজে ঘৰতে কৰিছোঁ নিজৰ সাধ্য অনুসৰি যিমানকণ পাৰোঁ পাচলি বাগান কৰিছোঁ তাত আলু ৰুইছিলোঁ আজি আলুখনে আপোনালোকক দেখাম আচলতে আজি ভিডিঅ'টো দিয়া মূল উদ্দেশ্য এইটোৱে যে আমি খেতি কৰিও আমি স্বাৱলম্বী হ'ব পাৰোঁ বৰ্তমান সময়ত হৈ আছে যে অসমীয়াৰ অস্তিত্বৰ কথা হৈ আছে অসমীয়া তেতিয়াহে অসমীয়া সুৰক্ষিত হ'ব যেতিয়া অসমীয়া প্ৰতিজন ডেকা স্বাৱলম্বী হ'ব অসমৰ মাটি ভেটি যেতিয়া আমাৰ হাতত থাকিব অসমৰ পথাৰ প্ৰতিখন পথাৰ যেতিয়া অসমৰ থলুৱা মানুহৰ হাতত থাকিব অসমৰ প্ৰতিখন বজাৰ যেতিয়া অসমৰ থলুৱা মানুহৰ হাতত থাকিব তেতিয়াহে অসম আজি সুৰক্ষিত হ'ব এইখন অসম হয় আজি প্ৰথমতে আপোনালোক নিজেই স্বাৱলম্বী হ'ব লাগিব আপুনি খেতি কৰিও লাখ লাখ টকা উপাৰ্জন কৰিব পাৰে ৪-৫ হাজাৰ কোম্পানীৰ সলনি আপোনালোকে খেতি কৰক এয়া চাওক আলু খেতিতে আৰম্ভ কৰিছোঁ আপোনালোকক দেখাইছোঁ ঘৰতে খেতি কৰিছোঁ এয়া আলু খান্দি আছোঁ আপোনালোক সকলোকে দেখাইছোঁ আৰু আপোনালোক সকলোকে সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ সকলোৱে জীৱনটো সুখ শান্তিৰে জীৱনটো অতিবাহিত কৰক তাকে কামনা কৰিলোঁ আজি ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হৈছে আচলতে আমি যিমানকণ পাৰোঁ আজি বজাৰৰ শাক পাচলি ভেজাল আমি বাহিৰৰ বস্তু খাওঁ কিন্তু আমি যিমানকণ পাৰোঁ ঘৰতে হওক আপোনাৰ চাটতে হওক খেতি কৰিব পাৰোঁ সৰু সুৰাকৈ হ'লেও আমাৰ দৈনন্দিন জীৱনৰ কিছুমান প্ৰয়োজনীয় বস্তু আমি নিজে উৎপাদন কৰিব পাৰোঁ যদি আপোনালোকৰ সুবিধা আছে আপোনালোকে উৎপাদন কৰক খেতি কৰক আৰু আপোনালোকৰ যদি মাটি আছে পেলাই নথ'ব কোনো বাংলাদেশী দপদপনি হ'বলৈ মাটিবোৰ এৰি নিদিব আপোনাৰ মাটিত খেতি কৰক ৪-৫ হাজাৰ চৰকাৰী চাকৰিত কৰি আপুনি যদি ভালকৈ খেতি কৰে আপুনি স্বাৱলম্বী হ'ব পাৰে অসমত এতিয়া বহুতো উদাহৰণ আছে বহুতো যুৱক আছে শিক্ষিত যুৱক আছে যিসকলে খেতি কৰি স্বাৱলম্বী হৈছে নিজে স্বাৱলম্বী হোৱাৰ লগে লগে তেওঁলোকৰ অঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিবলৈ সক্ষম হৈছে আজি ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য এইটোৱেই যে আপোনালোকে কোনো কামত সৰু বুলি নাভাবিব আচলতে ৪-৫ হাজাৰ টকা চাকৰি কৰি থকাতকৈ কোম্পানী চাকৰি কৰাতকৈ আপুনি খেতি কৰা বহুত উত্তম অসমীয়া জাতি তেতিয়াহে সুৰক্ষিত হ'ব যেতিয়া অসমীয়াৰ পথাৰ অসমীয়া মানুহৰ হাতত থাকিব অসমীয়া মানুহৰ হাতত পথাৰখন থাকিবলৈ হ'লে আপুনি খেতি কৰিব লাগিব সেয়া খেতি কৰি আপুনি স্বাৱলম্বী হ'ব পাৰে আজি মূল উদ্দেশ্য সেইটোৱে এয়া আমি ২০-২৫টামান আলু দিছিলোঁ আজি অতি কমেও 2 কেজি 3 কেজি আলু ওলাইছে মই যদি ইমানকণ কৰিব পাৰোঁ আপোনালোকে যিসকল খেতিয়ক হয় ভালকৈ যদি আপুনি বিজ্ঞান প্ৰযুক্তিৰ কৌশল অৱলম্বন কৰি খেতি কৰে আৰু আগবাঢ়ি যাব পাৰিব ঘৰতে খেতি কৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বোলক আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক চাই থাকিবগৈ সৰু সৰু আলু দেখাবলৈ চেষ্টা কৰিছোঁ মস্ত ডাঙৰ আলু এটা পাইছোঁ কষ্টৰ ফল মিঠা নহয় এয়া ওপৰত শুনিছেনে কাউৰীয়ে কা কা চিঞৰি আছে এই ভিডিঅ'ৰ মাধ্যমেৰে মই কাক বিৰোধ কৰিছোঁ ময়ো কা নামানো জয় অসম যে বহুতো শিক্ষিত যুৱকে কেইহেজাৰমান টকাৰ কাৰণে বাহিৰত চাকৰি কৰে কোম্পানীত চাকৰি কৰে কিন্তু খেতি কৰিবলৈ লাজ কৰে তাতকৈ যদি খেতিয়ে কৰে বহুত স্বাৱলম্বী হ'ব আপোনালোকে দেখাইছোঁ মই কোনো খেতিয়ক নহয় আৰু খেতিয়কৰ ভাও ধৰাও নাই মই কলেজত পঢ়ি থকা ছাত্ৰ কিন্তু তাৰ মাজতে মই আলু ৰুই থৈছিলোঁ আজি খান্দিছোঁ তাকে আপোনালোকে দেখাব চেষ্টা কৰিছোঁ মই যদি এনেকৈ সৰুৰাকৈ এনেই কিবা এটা আলু কেইটামান দলিয়াই থৈছিলোঁ এনেই সেইকেইটা যদি ইমান হ'ব পাৰে আপোনালোকে যদি ভালকৈ খেতি কৰে কিয় আপোনালোক স্বাৱলম্বী হ'ব নোৱাৰে দেখাইছোঁ এতিয়ালৈকে ইমান পাইছোঁ আৰু আছে আপোনালোকক দেখাই যাম
আজি কোনো বেকগ্ৰাউণ্ড মিউজিক নলগাওঁ। আজি অসমীয়াই কঁকালত টঙালি বান্ধিব হ'ল দেই অসমীয়া ডেকা। আজি আমি অসমীয়াৰ কাৰণে মাত মাতিব হ'ল। আজি কোনো বেকগ্ৰাউণ্ড মিউজিক নলগাওঁ। আচলতে কাউৰী মাত, চৰাই চিৰিকটি মাত, ইয়াৰ মাজতে আপোনালোকে ভিডিঅ'টো উপভোগ কৰিব বুলি এটা থলুৱা গাঁৱলীয়া আভাস দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। এয়া চাওকচোন। আচলতে আমি মাঘ বিহুৰ সময়ত আগত আলু খনা এটা, আমি আগতে গাঁৱত থাকোঁতে আলু খান্দিছিলোঁ, কিন্তু আমাৰ চহৰত অহাৰ লগে লগে এই আলু খনাটো নাইকিয়া হ'ল। কিন্তু আমাৰ ঘৰত সৰু সুৰাকৈ হ'লেও কিছুমান কথা, অতীতৰ কথা, স্মৃতিবোৰ আজি আকৌ ৰোমন্থন কৰিছোঁ। ঘৰতে আলু খান্দিছোঁ, এয়া আপোনালোককো দেখাইছোঁ। আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ, আহিব এসাঁজ আজি ভাত খাম আলুৱে। আৰু আপোনালোকে কওকচোন, আপোনালোকে এজন চাকৰিয়াল হ'ব বিচাৰে নে এজন খেতিয়ক হ'ব বিচাৰে? আপোনালোকে কমেণ্ট কৰিব যে, আৰু আপোনালোকৰ ঘৰৰ ওচৰত যদি এনেকুৱা কোনোবা খেতিয়ক আছে যি খেতি কৰি স্বাৱলম্বী হৈছে, কমেণ্টত তেওঁলোকৰ কথা জনাব। আচলতে তেনেকুৱা খেতিয়কসকলক আপোনালোকে অলপ ৰাইজৰ আগত দেখুৱাব লাগে। ৰাইজৰ আগত দেখুৱালে সকলোৰে ওচৰত মোবাইল ফোন আছে। তেনেকুৱা খেতি কৰ্মক আপোনালোকে দাঙি ধৰক ছ'চিয়েল মিডিয়াত। আচলতে তেওঁলোকক দেখি 10জন আগুৱাই আহিব। এইটোৱে হ'ল ছ'চিয়েল মিডিয়া পাৱাৰ। আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকৰ অঞ্চলত যদি তেনেকুৱা আছে কোনোবা খেতিয়ক, আদৰ্শ খেতিয়ক, তেওঁলোকক আপোনালোকে সহায় কৰক, তেওঁলোকক আগুৱাই আনক, যাতে তেওঁলোকক দেখি 10জন আগুৱাই আহিব পাৰে। ইমানগাল পালোঁ, দেখিছে নহয়? আৰু আছে এইবোৰ খান্দিব, পিছত খান্দিম। দাঙিবই পৰা নাই। আজি আলুৱে খাব লাগিব আৰু। ধন্যবাদ ফ্ৰেণ্ড। যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।